নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল ৮ মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। 10 মাৰ্চৰ পুৱা 10:30 বজাত ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 কোটি টকা। 10 মাৰ্চত প্ৰতিটো মহিলাই পাব 9,000 কোটি টকা। ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 কোটি টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 বজাত অনুষ্ঠিত হব এই সভা চলি থাকোতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000 কোটি টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ কেইবাটা ঘণ্টা বাকী আছে। 10 মাৰ্চত পুৱা 10টা বজাত লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 9,000 কোটি টকা। মুঠ 40 লাখ পৰিয়ালে পাব এই 9,000 কোটি টকা। সামাজিক মাধ্যমত বিশেষ ভিডিঅ' যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ঘৰত যদি আছে অৰুণোদয় থকা ব্যক্তি তেনেহলে আপুনিও পাব এই 9,000 কোটি টকা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্টত আপোনাৰ এটা মূল্যৱান কমেণ্ট লিখি যাওক। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিয়ানী সমষ্টিত হব এইবাৰ ৰাজনৈতিক খেল। দুনিয়াৰ টকটকীয়া ছোৱালী হলেই নিৰ্বাচনত হাৰাব নোৱাৰে ৰূপজ্যোতি কৰ্মীক। এই মন্তব্য প্ৰেৰণ কৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মী। বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কলে, দেখাত ধুনীয়া হলেই মোক নিৰ্বাচনত হাৰাব নোৱাৰে। মৰিয়ানী সমষ্টি মোৰ আগৰ পৰাই চিনাকি। প্ৰতিজন মহিলা, প্ৰতিজন বোৱাৰী, প্ৰতিজন আন্টিয়ে আমাক চিনি পায়। ধুনীয়া আৰু টকটকীয়া ছোৱালী মৰিয়ানী সমষ্টিত আহিলে আমাক কেতিয়াও হেৰাব নোৱাৰে। এই মন্তব্য প্ৰেৰণ কৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মী। ৰূপজ্যোতি কৰ্মীৰ এনেকুৱা মন্তব্যত আপুনি কি কয় নিশ্চয় এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। অসমৰ হিয়াৰ আমোদ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এইবাৰ ফেচবুকত পোষ্ট কৰিলে গৰিমা শইকীয়া গাৰ্গ। যি পোষ্ট আপুনি শুনিলে চকু কপালত উঠিব। অতি মৰমৰ হিয়াৰ আমোদ জুবিন গাৰ্গৰ মৃত্যুৰ আজি 6টা মাহ পাৰ হৈ গল, কিন্তু জুবিনৰ ন্যায়ৰ অপেক্ষাত প্ৰতিদিনে দেউতাৰ স্বাস্থ্য অৱনতি ঘটিছে। জুবিনৰ পত্নী গৰিমা শইকীয়া আবেগিক পোষ্ট ফেচবুকত, মোৰ দেউতা ICUত আছে, মা অসুস্থ হৈ আছে। আমাৰ ঘৰৰ কথা বাদেই দিয়ক, অন্তত ঘৰৰ বয়সীয়াল মানুহ কেইজনৰ কথা এবাৰ চৰকাৰখনে ভাবক। তেওঁলোকে জুবিন নোহোৱা ঘটনাটো একেবাৰে সহ্য কৰিব পৰা নাই। এতিয়াও এই চৰকাৰে তাৰ কোনো ব্যৱস্থা লোৱা নাই। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে ফেচবুকত গৰিমা শইকীয়া গাৰ্গ। লগতে গৰিমা শইকীয়া গাৰ্গে কয়, জুবিন ৰাজনৈতিক ব্যক্তি নাছিল, জুবিনক লৈ ৰাজনীতি নকৰিব। স্পষ্ট কথা কৈ দিলে গৰিমা শইকীয়া গাৰ্গ। আপুনি যদি এজন প্ৰকৃত জুবিন অনুৰাগী আৰু অসমৰ হিয়াৰ আমোদ জুবিন গাৰ্গক ভাল পায় তেনেহলে আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। লগতে আপোনাৰ মূল্যৱান এটা কমেণ্ট লিখি যাওক। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। যুদ্ধৰ মাজতে আমেৰিকাত হাহাকাৰ পৰিস্থিতি। জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে আমেৰিকাই। প্ৰকৃতিৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হৈছে আমেৰিকাৰ চৰকাৰ ডনাল্ড ট্ৰাম্পে। বিপদত পৰিছে ডনাল্ড ট্ৰাম্পে। লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। যুদ্ধৰ মাজতে আমেৰিকাত ঘোষণা জৰুৰীকালীন অৱস্থা। ধ্বংসৰ শেষলৈ পৰিণত আমেৰিকাৰ কেইবাখন ৰাজ্যত। হয়, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতেই আমেৰিকা ভাগ লোৱা এতিয়া হাৰ মানিবলৈ বাধ্য হল। আমেৰিকাৰ পৰিস্থিতি লৈ বিপদত পৰিছে ট্ৰাম্প চৰকাৰে। প্ৰকৃতৰ সন্মুখত হাৰ মানিবলৈ শক্তিধৰ আমেৰিকা চৰকাৰে এতিয়া হাৰ মানিবলৈ বাধ্য হৈছে। যুদ্ধৰ মাজতে ভয়ংকৰ ধুমুহাৰ সন্ত্ৰাসীত আমেৰিকা যুক্তৰাষ্ট্ৰ। 8জন লোকৰ মৃত্যু আৰু 12জন গুৰুতৰভাৱে আহত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। যুদ্ধৰ মাজতেই আমেৰিকাৰ শক্তিশালী দেশত ঘোষণা কৰিলে জৰুৰীকালীন অৱস্থা। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মাজতে আপুনি কি কব নিশ্চয় এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ হত্যাকাৰীক দিয়া হব মৃত্যুদণ্ড, অন্যথা কাৰাদণ্ড। যাৱজ্জীৱন হব পাৰে জুবিন গাৰ্গৰ অপৰাধীসকলৰ কাৰাদণ্ড নাইবা মৃত্যুদণ্ড। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ৰজাৰ ন্যায়, জুবিন গাৰ্গৰ হত্যাকাৰীক দিয়া হব মৃত্যুদণ্ড ঘোষণা কৰিলে। হয়, লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰজাৰ হত্যাকাৰীক চৰম শাস্তি প্ৰদানৰ দাবীত প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে আমাৰ ৰজাই ন্যায় পাওক। হয়, এই মুহূৰ্তত জনাই আছিলো এটি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ অন্যতম অপৰাধীসকলক কাৰাদণ্ড বা মৃত্যুদণ্ড ঘোষণা কৰিব লাগে। ইতিমধ্যে জুবিন অনুৰাগীসকলে জনাইছে এয়া ৰায়দান। প্ৰতিজন জুবিন অনুৰাগী বিচাৰিছে জুবিনৰ হত্যা
বলাৎকাৰীসকলে যাতে কাৰাদণ্ড বা মৃত্যুদণ্ড হয়। আপুনি যদি বিচাৰে জুবিন গাৰ্গৰ অন্যতম অপৰাধীসকলক মৃত্যুদণ্ড তথা কাৰাদণ্ড, তেনেহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে খাৰুৱা তেলৰ নাটনি পৰিব সম্ভাৱনা আছিল ভাৰতত। তাৰ মুহূৰ্তত আহি পৰিছে আন এটা ভাল খবৰ। ৰাছিয়াৰ খাৰুৱা তেল ভাৰতত বিক্ৰী কৰিবলৈ আমেৰিকা দিলে অস্থায়ী অনুজ্ঞাপত্ৰ। এই মুহূৰ্তত আহি পৰিছে আমেৰিকাৰ পৰা ভাৰতলৈ এটি ভাল খবৰ। আমেৰিকাৰ অনুমতিৰ পাছতে 30 দিনলৈ ভাৰত ক্ৰেতাই ক্ৰয় কৰিব পাৰিব ৰাছিয়াৰ খাৰুৱা তেল। এই মুহূৰ্তত জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আপুনি যদি এজন ভাৰতীয় নাগৰিক হৈ থাকে তেনেহ'লে এই ভাল খবৰৰ বাবে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্টত আপোনাৰ এটা মতামত নিশ্চয় লিখি যাব।